নমস্কাৰ বন্ধুসকল, নৱগ্ৰহ চেণ্টাৰলৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু আপোনালোক সকলোকে আজি দিনটোৰ শুভকামনা জ্ঞাপন কৰিছোঁ। আপোনালোকে চাই আছে আজিৰ অসমীয়া দৈনিক ৰাশিফল। আজি ইংৰাজী 2022 চনৰ জানুৱাৰী মাহৰ 23 তাৰিখ আৰু অসমীয়া মাঘ মাহৰ 9 তাৰিখ। আজি ৰবিবাৰ, কৃষ্ণ পঞ্চমী তিথি আৰু উত্তৰ ফাল্গুনী নক্ষত্ৰ। আজি জন্ম হলে জাতক জাতিকাৰ কন্যা ৰাশি, শুদ্ৰবৰ্ণ আৰু নৰগণ হ'ব আৰু যদি আজি আদ্ৰা ঋতু হয় তেতিয়া কান্তাযোগ হ'ব। খাদ্যত আজি বেল আৰু নিম তিতা নিষিদ্ধ। প্ৰিয় বন্ধুসকল, ৰাশিফলসমূহ সহজতে আৰু সৰ্বপ্ৰথমে উপলব্ধ হ'বলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আৰু নটিফিকেশ্যন বেলটো অন কৰি অল বুটামটো সিলেক্ট কৰি ৰাখক। লগতে ভিডিঅ'টোত এটা লাইক কৰি ইয়াৰ পৰৱৰ্তী ৰাশিফলসমূহ ইয়াতকৈও অধিক উন্নত পৰ্যায়ত দিবলৈ আমাক অনুপ্ৰাণিত কৰক আৰু ভিডিঅ'টো চাই কমেণ্ট কৰিবলৈ নাপাহৰে যেন। আপোনাৰ আজিৰ দিনটো সফল আৰু মংগলময় হ'বৰ বাবে আপোনাৰ আজিৰ শুভ ৰং আৰু শুভ সংখ্যা ব্যৱহাৰ কৰক। আহক এতিয়া আমি আৰম্ভ কৰোঁ ক্ৰমান্বয়ে আজিৰ ৰাশিফলসমূহৰ বিতং বিৱৰণ। প্ৰথমতে মেষ ৰাশি। স্বাস্থ্যত সামান্য পৰিৱেশিক অশান্তি হ'ব পাৰে, কিন্তু আপোনাৰ মনোবল হ্ৰাস নাপায়। কৰ্মৰ পৰিৱেশত প্ৰাপ্য সন্মান আৰু মৰ্যাদা লাভত সুখ থাকিব। বিভিন্ন দিশত সহকৰ্মী বন্ধুৰ সহযোগিতাতো আপুনি আনন্দিত হ'ব পাৰিব। পৰিৱেশ আপোনাৰ অনুকূলে থাকিব। শিক্ষাত আপোনাৰ সফলতা আৰু ক্ৰমোন্নতি অব্যাহত থাকিব, কিন্তু আজি বন্ধুৰ সংগত আপোনাক অৰ্থচিন্তাই আমনি কৰিব পাৰে। সন্মানৰ প্ৰশ্ন জড়িত থকা যিকোনো পৰিৱেশত প্ৰৱেশৰ পৰা বিৰত থাকিবলৈ যত্ন কৰক। প্ৰেমত আপোনাৰ সকলো শুভভাৱ অটুট থাকিব, কিন্তু কোনো তৃতীয় ব্যক্তিয়ে মিছা প্ৰবাদ প্ৰচাৰ কৰি আপোনাৰ সন্মানত যাতে আঘাত কৰিব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰখা আৱশ্যক। গৃহত বিভিন্ন উৎসৰ পৰা অৰ্থাগম অব্যাহত থাকিব। আৰ্থিক উন্নতিৰ নতুন সংযোগেও আপোনাৰ উন্নতিৰ আশা দিব। ভূমি বা বাহন আদি ক্ৰয়ৰ আঁচনি ল'ব পাৰে। পিতৃতুল্য কোনো ব্যক্তিৰ স্বাস্থ্যৰ উন্নতিয়ে আপোনাক উৎসাহ যোগাব। এটা ভাল দিন পাব। আপোনাৰ আজি গোলপীয়া ৰং আৰু 1 সংখ্যা অধিক শুভ থাকিব আৰু ক'লা ৰং আৰু 4 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আহোঁ বৃষ ৰাশিলৈ। কৰ্মক্ষেত্ৰত ন্যায্য প্ৰাপ্তিত হোৱা বিলম্বই আপোনাক চিন্তিত কৰাৰ আশংকা দেখা যায়। পৰিৱেশিক ৰোগৰ সামান্য অশান্তিয়েও দৈহিক দুৰ্বলতা বঢ়াব পাৰে। আজি আপুনি অকস্মাত ভ্ৰমণৰ আঁচনিও ল'ব লগা হ'ব পাৰে। শিক্ষাত উন্নতি অব্যাহত থকাৰ লগতে আজি ক্ৰীড়া, নাট্য আদিতো আপুনি প্ৰতিভা বিকাশৰ সুযোগ পাব আৰু সুনাম অৰ্জন কৰি আনন্দিত হ'ব পাৰিব। মাথো আপোনাক সামান্য সচেষ্ট হোৱাৰ আৱশ্যক হ'ব। প্ৰেমত প্ৰিয় ব্যক্তিৰ সংগত তীৰ্থস্থান আদি দৰ্শন কৰি আপুনি সুখী হ'ব, কিন্তু আপোনাৰ স্বাস্থ্যৰ প্ৰতিও যত্নৰ আৱশ্যক। বন্ধুৰ সংগত অৰ্থ সমস্যাই আপোনাক আমনি কৰিব পাৰে। গৃহত কোনো মাংগলিক কৰ্ম আয়োজনত ব্যস্ততা আৰু ব্যয় বৃদ্ধিৰ যোগ। সম্পত্তি সংক্ৰান্ত কোনো সমস্যা সমাধানৰ বাবে আপোনাৰ ওপৰত আত্মীয়ৰ চাপ বৃদ্ধিৰ আশংকা আছে। কোনো সদস্যৰ আচৰণত আপোনাৰ আজি সংযম বঢ়াব লগা হ'ব পাৰে। আপোনাৰ আজি কমলা ৰং আৰু 1 সংখ্যা অধিক শুভ থাকিব আৰু সেউজীয়া ৰং আৰু 4 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আহোঁ মিথুন ৰাশিলৈ। শাৰীৰিক দুৰ্বলতাৰ ফলত মানসিকভাৱেও যাতে আপুনি দুৰ্বল নহয় তাৰ প্ৰতি যত্ন লওক। আজি কোনো অপ্ৰত্যাশিত সংবাদতো আপোনাৰ কৰ্ম পৰিৱৰ্তনৰ আশংকা দেখা যায়। অকস্মাত আপুনি ভ্ৰমণৰ সিদ্ধান্ত ল'ব লগা হ'ব পাৰে। শিক্ষাৰ পৰিৱেশ উন্নত, সকলো দিশতে আপোনাৰ কৃতকাৰ্যতা অব্যাহত ৰাখিব পাৰিব। আজি কোনো প্ৰতিযোগিতামূলক ক্ষেত্ৰতো আপুনি সুনাম অৰ্জনৰ সুযোগ পাব। প্ৰেমত সকলো শুভভাৱ অটুট থকাৰ পাছতো অকস্মাত কোনো পৰিৱেশিক সমস্যাৰ বাবে বিবাহত হোৱা বিলম্বই আপোনাক চিন্তিত কৰাৰ আশংকা আছে। গৃহত কোনো অপ্ৰত্যাশিত উৎসৰ পৰা অকস্মাত ধন প্ৰাপ্তিত আপুনি আনন্দিত হ'ব পাৰিব, কিন্তু বিভিন্ন গৃহ সমস্যা সমাধানত আপোনাৰ আজি ব্যয় বাঢ়িব। পাৰিবাৰিক স্বাস্থ্যৰ উন্নতিৰ বাবে অধিক ধন ক্ষয় নহ'বলৈ লক্ষ্য ৰাখক। গৃহত কোনো ধৰ্মীয় কৰ্ম আয়োজনৰ প্ৰতি আপোনাৰ আজি আগ্ৰহ বৃদ্ধি পাব। আপোনাৰ আজি পাতল নীলা ৰং আৰু 5 সংখ্যা অধিক শুভ থাকিব আৰু কমলা ৰং আৰু 1 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আহোঁ কৰ্কট ৰাশিলৈ। দিনটোৰ সকলো দিশতে আপোনাৰ নিয়ন্ত্ৰণ আৰু অগ্ৰগতি অব্যাহত ৰাখিব পাৰিব।
আপোনাৰ কৰ্মৰ বাবে আজিৰ পৰিৱেশত আপোনাৰ খ্যাতি আৰু যশস্যাও বাঢ়িব। আজি কোনো বিশিষ্ট ব্যক্তিৰ লগত আপোনাৰ পৰিচয় হোৱাৰ যোগ আছে আৰু বন্ধুত্ব লাভত আনন্দিত হ'ব পাৰিব। শিক্ষাৰ্থীয়ে সামান্য অসতৰ্কতাৰ ফলত শাৰীৰিকভাৱে আঘাতপ্ৰাপ্ত নহ'বলৈ সাৱধানতা লওক। বন্ধুৰ সংগত চমু ভ্ৰমণৰ আঁচনি ল'ব পাৰে। অৰ্থপ্ৰাপ্তিত সুখ থাকিব। প্ৰেমত সাময়িক বিচ্ছেদৰ দুশ্চিন্তাৰ লগতে প্ৰিয় বন্ধুৰ কোনো আচৰণেও আপোনাক চিন্তিত কৰাৰ আশংকা দেখা যায়। আজি আপোনাৰ ওপৰত আত্মীয় চাপ বৃদ্ধিৰ আশংকাও থাকিব। গৃহত বিভিন্ন উৎসৰ পৰা আৰ্থিক উন্নতি অব্যাহত থাকিব। বস্ত্ৰ আদি সামগ্ৰী ক্ৰয় কৰিও আৰ্থিকভাৱে আপুনি লাভৱান হ'ব। কোনো ধৰ্মীয় কৰ্মত অংশগ্ৰহণৰ বাবে চমু ভ্ৰমণৰ আঁচনি ল'ব পাৰে। কিন্তু সকলো সময়তে আপুনি স্বাস্থ্যৰ প্ৰতিও অধিক মনোযোগী হ'ব লাগিব। আপোনাৰ আজি গুলপীয়া ৰং আৰু 4 সংখ্যা অধিক শুভ থাকিব আৰু গেৰুৱা ৰং আৰু 6 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আহোঁ সিংহ ৰাশিলৈ। কৰ্মৰ পৰিৱেশ আপোনাৰ সপক্ষে থাকিলেও আজি কোনো অপ্ৰত্যাশিত সংবাদত আপোনাৰ কৰ্ম পৰিৱৰ্তনৰ আশংকা আছে। শাৰীৰিক ক্ষেত্ৰতো পৰিৱেশিক ৰোগৰ অশান্তি অনুভৱ হ'ব পাৰে। আজি আপুনি অকস্মাত ভ্ৰমণৰ সিদ্ধান্ত ল'ব লগা হ'ব। শিক্ষাৰ পৰিৱেশ উন্নত বুলিব পৰা নাযায়, কিন্তু সৎবন্ধুৰ সংগত অধিক সময় ব্যয় কৰি আপুনি সুখী হ'ব পাৰিব। কিন্তু আপোনাৰ ধনৰ অপব্যৱহাৰ নহ'বলৈও আজি আপুনি লক্ষ্য ৰাখিব লাগিব। প্ৰেমত সংযোগত গতানুগতিকতা অব্যাহত ৰাখিব পাৰিব, কিন্তু বন্ধুৰ পৰা পোৱা কোনো সংবাদত অহেতুক আপোনাৰ চিন্তা বৃদ্ধিৰ আশংকা আছে। আজি আপোনাক অৰ্থ চিন্তাইও আমনি কৰিব পাৰে। গৃহত ভূমি বা বাহন আদিৰ সমস্যা সমাধানত অধিক ধন ক্ষয় নহ'বলৈ লক্ষ্য ৰাখক। কোনো বন্ধুক কোনো ক্ষেত্ৰত দিয়া প্ৰতিশ্ৰুতি ৰক্ষাত হোৱা অসমৰ্থতাত আপোনাৰ মনত সামান্য দুখ অনুভৱ হ'ব পাৰে। আজি আপোনাৰ অৰ্থ চিন্তাও বাঢ়িব। আপোনাৰ আজি কমলা ৰং আৰু 4 সংখ্যা অধিক শুভ থাকিব আৰু ৰঙা ৰং আৰু 2 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আহোঁ কন্যা ৰাশিলৈ। কৰ্মত সফলতাৰ বাবে বিভিন্ন ব্যক্তিগত সমস্যা অতিক্ৰম কৰিব লগা হ'ব পাৰে। পৰিৱেশত থকা অতিৰিক্ত কৰ্মৰ দায়িত্বও আপোনাৰ চিন্তাৰ কাৰণ হোৱাৰ আশংকা আছে। আজি আপুনি অকস্মাত ভ্ৰমণৰ সিদ্ধান্ত ল'ব লগা হ'ব। শিক্ষাৰ্থীয়ে বন্ধুৰ সংগত সুখী হ'লেও যিকোনো কাৰণতে অসৎ বন্ধুৰ লগত বিবাদ আদি নহ'বলৈ যত্ন লওক। ইয়াত সন্মানৰ প্ৰশ্ন জড়িত থকাৰ লগতে গোপন শত্ৰু বৃদ্ধিৰ আশংকাও থাকিব। প্ৰেমত কোনো কাৰণত আপোনাৰ মন্তব্য প্ৰকাশৰ ফলত পৰিৱেশ যাতে অধিক অৱনমিত নহয় তাৰ প্ৰতি যত্ন লওক। এনে বিতৰ্কই অবাবত আপোনাক মনোকষ্ট দিয়াৰ আশংকা থাকিব। গৃহত কোনো মাংগলিক কৰ্মত অংশগ্ৰহণৰ বাবে আপুনি ভ্ৰমণৰ আঁচনি ল'ব পাৰে, কিন্তু যান বাহনত ভ্ৰমণত স্বাস্থ্যৰ প্ৰতি আপুনি অধিক মনোযোগী হ'ব লাগিব। কোনো বন্ধুক আজি আপুনি আৰ্থিক সহযোগিতাও দিব লগা হ'ব পাৰে। দিনটো আপোনাৰ মধ্যম পৰ্যায়ৰ হ'ব। আপোনাৰ আজি বগা ৰং আৰু 7 সংখ্যা অধিক শুভ থাকিব আৰু কমলা ৰং আৰু 1 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আহোঁ তুলা ৰাশিলৈ। কৰ্মক্ষেত্ৰত আজি আপোনাৰ জ্যেষ্ঠ বিষয়াৰ লগত সদ্ভাৱ বাঢ়িব। কোনো বিশেষ ব্যক্তিৰ লগত আপোনাৰ পৰিচয় হ'ব আৰু বন্ধুত্ব লাভতো আনন্দ থাকিব। কৰ্মৰ বাবে আজি আপোনাৰ সুখ্যাতি বৃদ্ধিৰ লগতে আপুনি জ্যেষ্ঠজনৰ পৰা প্ৰশংসিত হ'ব। শিক্ষাৰ্থীয়ে পুৰণা ৰোগৰ অশান্তিত মনোবল হ্ৰাস নহ'বলৈ আৰু শিক্ষাৰ পৰিৱেশ নিম্নগামী নহ'বলৈ সাৱধানতা লোৱা আৱশ্যক। যান বাহনত ভ্ৰমণৰ সময়তো আপুনি স্বাস্থ্যৰ প্ৰতি মনোযোগ দিব লাগিব। প্ৰেমত প্ৰিয় বন্ধুৰ পৰা শুভ সংবাদ লাভত আপোনাৰ আনন্দ থাকিব। আজি বিবাহৰ আলোচনায়ো অগ্ৰগতি পাব, কিন্তু কোনো নতুন সমস্যাই আপোনাক মনোকষ্ট নিদিবলৈ আপুনি সতৰ্কতাও ল'ব লাগিব। গৃহত কোনো ধৰ্মীয় কৰ্মত অংশগ্ৰহণ কৰি আপুনি সুখ অনুভৱ কৰিব পাৰিব। ভূমি, বাহন বা বাসস্থানৰ সমস্যা সমাধান কৰিব পাৰিব। আজি ৰাজ সাহায্য প্ৰাপ্তিৰ সংবাদতো আপোনাৰ গৃহসুখ বাঢ়িব। কোনো নতুন অতিথিৰ আগমনৰ যোগো আছে। আপোনাৰ আজি গুলপীয়া ৰং আৰু 1 সংখ্যা অধিক শুভ থাকিব আৰু ক'লা ৰং আৰু 2 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আহোঁ বৃশ্চিক ৰাশিলৈ। বিভিন্ন প্ৰকাৰ ব্যক্তিগত সমস্যাই যাতে আপোনাৰ মনোবল হ্ৰাস নকৰে তাৰ বাবে আপোনাৰ দৃঢ়তা বৃদ্ধিৰ প্ৰয়োজন হ'ব। যদিও কৰ্মৰ পৰিৱেশ আপোনাৰ সপক্ষে থাকিব আৰু সকলো দিশতে সহকৰ্মী বন্ধুৰ সহযোগিতায়ো আপোনাক উপকৃত কৰিব। শিক্ষাৰ্থীয়ে যিকোনো পৰিৱেশতে শাৰীৰিকভাৱে আঘাত নাপাবলৈ সাৱধানতা লওক। আজি কোনো অসৎ বন্ধুৰ লগত আপোনাৰ বিবাদ আদি নহ'বলৈও আপুনি যত্ন ল'ব লাগিব। প্ৰেমত প্ৰিয় বন্ধুৰ লগত কোনো কাৰণত হ'ব পৰা বিতৰ্কই আপোনাৰ মনোবল হ্ৰাস নহ'বলৈ
বা মনোকষ্ট নহবলৈ আপুনি সংযম বঢ়োৱা আৱশ্যক। আজি আপোনাৰ ওপৰত আত্মীয়ৰ চাপ বৃদ্ধিৰ আশংকাও দেখা যায়। গৃহত ভাতৃস্থানীয় কোনো ব্যক্তিৰ স্বাস্থ্যই আপোনাক চিন্তিত কৰিব পাৰে। ইয়াত আপোনাৰ ব্যয় বৃদ্ধিৰ আশংকাও আছে। ইয়াৰ মাজতো অধিক অৰ্থ ব্যয় কৰি কোনো সম্পদৰ সমস্যা সমাধান কৰিব পাৰিব। সন্তানৰ বাবে অহেতুক আপোনাৰ আজি চিন্তা বাঢ়িব পাৰে। আপোনাৰ আজি বগা ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব আৰু কমলা ৰং আৰু 4 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আহোঁ ধনু ৰাশিলৈ। ভ্ৰমণ সংক্ৰান্ত কাৰণত আজি আপোনাৰ কৰ্ম পৰিৱৰ্তনৰ যোগ। অৱশ্যে ভ্ৰমণত আনন্দ আৰু সফলতাও থাকিব, কিন্তু সামান্য অসতৰ্কতাৰ ফলত আপোনাৰ কোনো মূল্যৱান সামগ্ৰী নষ্ট নহ'বলৈ আপুনি লক্ষ্য ৰাখিব লাগিব। অৰ্থচিন্তাই আজি আপোনাক আমনি কৰিব পাৰে। শিক্ষাৰ্থীয়েও বন্ধুৰ সংগত চমু ভ্ৰমণৰ আঁচনি ল'ব পাৰে, কিন্তু ভ্ৰমণত শাৰীৰিকভাৱে আঘাত নাপাবলৈ আপুনি সাৱধানতাও ল'ব লাগিব। নিবনুৱাই কৰ্মপ্ৰাপ্তিৰ শুভ সংবাদ লাভ কৰিব। প্ৰেমত বন্ধুৰ আচৰণ অথবা মন্তব্যই আপোনাক দুশ্চিন্তাগ্ৰস্ত কৰাৰ আশংকা দেখা যায়। সাময়িক বিচ্ছেদো আপোনাৰ চিন্তাৰ কাৰণ হ'ব পাৰে, কিন্তু পৰিৱেশত শুভভাৱসমূহ অক্ষত থাকিব। গৃহত অকস্মাত ভূমি, বাহন বা সম্পত্তি সংক্ৰান্ত নতুন সমস্যা সমাধানত অধিক ধন ক্ষয় যাতে নহয় তাৰ প্ৰতি আপুনি লক্ষ্য ৰখা আৱশ্যক। কোনো বন্ধুক দিয়া কোনো প্ৰকাৰ প্ৰতিশ্ৰুতি ৰক্ষাত হোৱা আপোনাৰ অসমৰ্থতাত মনত সামান্য দুখো অনুভৱ হ'ব পাৰে। দিনটো মধ্যম পৰ্যায়ৰ হ'ব। আপোনাৰ আজি বগা ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব আৰু গোলপীয়া ৰং আৰু 4 সংখ্যা অধিক অশুভ হ'ব। এইবাৰ আহোঁ মকৰ ৰাশিলৈ। কৰ্মৰ প্ৰতি অহেতুক আপোনাৰ উৎসাহ কমিব। কৰ্মতকৈও আজি আপোনাৰ বিশ্ৰামৰ প্ৰতিহে আগ্ৰহ বৃদ্ধিৰ যোগ। আজি ভ্ৰমণ সংক্ৰান্ত কাৰণতো আপোনাৰ কৰ্ম পৰিৱৰ্তন হ'ব পাৰে। আপোনাৰ স্বাস্থ্যটো পাৰিৱেশিক ৰোগৰ সামান্য অশান্তি অনুভৱৰ আশংকা আছে। অৰ্থপ্ৰাপ্তিত সুখী হ'ব পাৰিব। শিক্ষাৰ প্ৰতি আপোনাৰ আগ্ৰহ বাঢ়িব যদিও শাৰীৰিক দুৰ্বলতাৰ ফলত পৰিৱেশ অৱনমিত নহ'বলৈ আপোনাক যত্নৰ আৱশ্যক। ভ্ৰমণতো স্বাস্থ্যৰ প্ৰতি যত্ন লওক। প্ৰেমৰ ক্ষেত্ৰত প্ৰিয় বন্ধুৰ সংগপ্ৰাপ্তি হ'লেও বন্ধুৰ কোনো প্ৰকাৰ আচৰণে আপোনাক অসন্তুষ্ট কৰিব পাৰে, কিন্তু আপুনি মন্তব্য প্ৰকাশত সতৰ্কতা লোৱা উচিত। গৃহত কোনো ধৰ্মীয় কৰ্মত আপোনাৰ আজি ব্যয় বাঢ়িব যদিও ইয়াত সুখো থাকিব। সন্মানৰ প্ৰশ্ন জড়িত থকা যিকোনো অপ্ৰীতিকৰ পৰিৱেশত প্ৰৱেশ নহ'বলৈ আপোনাক যত্নৰ আৱশ্যক হ'ব। গৃহশান্তি বঢ়াবলৈ আপোনাক আজি সংযম বঢ়াব লগা হ'ব পাৰে। আপোনাৰ আজি মাখন ৰং আৰু 3 সংখ্যা অধিক শুভ থাকিব আৰু কমলা ৰং আৰু 4 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আহোঁ কুম্ভ ৰাশিলৈ। দিনটোৰ সকলো দিশতে আপোনাৰ নিয়ন্ত্ৰণ আৰু কৰ্মোন্নতি অব্যাহত ৰাখিব পাৰিব, কিন্তু অকস্মাত শাৰীৰিকভাৱে আঘাতপ্ৰাপ্ত হৈ পৰিৱেশ যাতে নিম্নগামী নহয় তাৰ বাবে সাৱধানতা লওক। আজি ভ্ৰমণ সংক্ৰান্ত কাৰণতো আপোনাৰ কৰ্ম পৰিৱৰ্তন হ'ব পাৰে। শিক্ষাৰ প্ৰতি আপোনাৰ আগ্ৰহ বাঢ়িলেও পৰিৱেশ উন্নত বুলিব পৰা নাযায়। বন্ধুৰ সংগত অসতৰ্কতাৰ ফলত কোনো সামগ্ৰী যাতে আপোনাৰ হাতত নষ্ট নহয় তাৰ প্ৰতি লক্ষ্য ৰাখক। নিবনুৱাই বিশেষ শুভ সংবাদ লাভ কৰি আনন্দিত হ'ব পাৰিব। দিনটো আপোনাৰ পক্ষত থাকিব। প্ৰিয় বন্ধুৰ সংগপ্ৰাপ্তি নহ'লেও বন্ধুৰ পৰা পোৱা শুভ সংবাদে আপোনাক উৎসাহিত কৰিব, কিন্তু কোনো তৃতীয় ব্যক্তিয়ে আপোনাৰ দুৰ্নাম যাতে প্ৰচাৰ কৰিব নোৱাৰে তালৈ লক্ষ্য ৰাখক। গৃহত কোনো নতুন অতিথিৰ আগমন আৰু নতুন সৎবন্ধু লাভত আনন্দিত হ'ব পাৰিব। বিশেষ কোনো সামগ্ৰী ক্ৰয় কৰি আৰ্থিকভাৱেও আজি আপুনি লাভৱান হ'ব। ব্যৱসায়ত নতুন আঁচনিত ধন বিনিয়োগৰ বাবে আজিৰ দিনটো নিম্নমানৰ। আপোনাৰ আজি কমলা ৰং আৰু 1 সংখ্যা অধিক শুভ থাকিব আৰু ক'লা ৰং আৰু 4 সংখ্যা অধিক অশুভ হ'ব। শেষত আহোঁ মীন ৰাশিলৈ। একাধিক অতিৰিক্ত কৰ্মত আপোনাৰ পৰিশ্ৰম বাঢ়িব, কিন্তু সন্মান বৃদ্ধি আৰু জ্যেষ্ঠ বিষয়াৰ পৰা প্ৰশংসা লাভত আপোনাৰ আনন্দ থাকিব। আপোনাৰ যোগ্যতা আৰু কৰ্তব্যপৰায়ণতা আৰু পৰিশ্ৰমৰ আজি প্ৰকৃত মূল্যায়ন হ'ব। শিক্ষাৰ্থীয়ে সৎবন্ধুৰ সংগত অধিক সময় ব্যয় হ'লেও সুখ অনুভৱ কৰিব পাৰিব। পৰীক্ষা আদিত উচ্চ স্থান লাভৰ সংবাদে আপোনাৰ সুনাম বৃদ্ধি কৰিব। অৰ্থ দ্ৰব্য আদি প্ৰাপ্তিত আপোনাৰ আশা পূৰণ হ'ব। প্ৰেমত আজি কোনো অসৎ ব্যক্তিৰ লগত যাতে আপোনাৰ ঘনিষ্ঠতা নাবাঢ়ে তাৰ প্ৰতি সতৰ্কতা গ্ৰহণ কৰক। বিশেষ কোনো সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰত শুভাকাংক্ষী বন্ধুৰ পৰামৰ্শ আৰু সহযোগিতাত আপুনি উপকৃত হ'ব পাৰিব। গৃহত কোনো মাংগলিক কৰ্মত আপুনি ব্যস্ত থাকিব লগা হ'ব। বাহন বা বস্ত্ৰ আদি ক্ৰয় কৰি আশা পূৰণ কৰাৰ লগতে আৰ্থিকভাৱেও আপুনি লাভৱান হ'ব। নতুন কোনো অতিথিৰ আগমন আৰু সৎ বন্ধু লাভতো আপোনাৰ আনন্দ থাকিব।
অৰ্থপ্ৰাপ্তিটো সুখ থাকিব। আপোনাৰ আজি গুলপীয়া ৰং আৰু 4 সংখ্যা অধিক শুভ থাকিব আৰু বেঙুনীয়া ৰং আৰু 7 সংখ্যা অধিক অশুভ হ'ব। শেষত নৱগ্ৰহ চেণ্টাৰৰ তৰফৰ পৰা আমি আপোনাক অনুৰোধ কৰোঁ যে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আৰু নটিফিকেশ্যন বেলটো অন কৰি অল বুটামটো চিলেক্ট কৰি ৰাখক। তেতিয়া আমাৰ প্ৰতিদিনৰ ভিডিঅ'সমূহ আপোনাৰ সহজতে আৰু সৰ্বপ্ৰথমে উপলব্ধ হ'ব। ইয়াৰ লগতে আজিৰ ভিডিঅ'টো আপোনাৰ আত্মীয় স্বজন আৰু বন্ধু বান্ধৱৰ মাজত শ্বেয়াৰ কৰি তেওঁলোকৰ দিনটো সৰ্বাংগ সুন্দৰ কৰি গঢ়ি উঠাত সহযোগ কৰিবলৈ আপোনাক অনুৰোধ জনালোঁ। আৰু ভিডিঅ'টো চাই লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। তেতিয়া ইয়াৰ পৰৱৰ্তী ৰাশিফলসমূহ ইয়াতকৈও অধিক উন্নত পৰ্যায়ত দিবলৈ আমি অনুপ্ৰাণিত হ'ব পাৰিম। আপোনাৰ আজিৰ দিনটো সুস্থিৰ, সুন্দৰ আৰু সৰ্বতোপ্ৰকাৰে মংগলময় হোৱাৰ কামনা কৰিলোঁ। আজিলৈ 12টা ৰাশিৰ দিনদশাসমূহৰ বিৱৰণ অন্ত কৰি অহাকালিলৈ আপোনাক পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতি দিলোঁ। ধন্যবাদ।